হেল্ল' বন্ধু বান্ধৱীসকল আৰু স্বাগতম জনাইছোঁ মোৰ এটা সৰু ভিডিঅ'লৈ আৰু মোৰ চেনেললৈ। আৰু আজি ওলাইছোঁ ঘৰলৈ যাবলৈ বুলি। এতিয়া আবেলি বাজিছে 4টাই বাজিছে আৰু ঘৰলৈ বুলি আহিছোঁ। বতৰটো বৰ বেছি ঠিক নহয় কিন্তু ভালেই হৈছে, ৰ'দটো যিহেতু কম। আৰু আজি হৈছে ছানডে আৰু মানুহজনেতো শনিবাৰ দেওবাৰে বন্ধ পায় যিহেতু তো ঘৰৰ পৰা বোলে এবাৰ আহোঁগৈ। আৰু এয়া বজাৰত আহি অকণমান মাছ আৰু মাংস লৈ ল'লোঁ আৰু লৈ পেলাই ঘৰলৈ বুলি গ'লোঁ। আৰু ঘৰত আহি ভণ্টি আৰু মই চোতালতে বহি বাদাম খাই আছোঁ আৰু ভাইটিয়ে ভিডিঅ' কৰি আছে। আৰু ভিতৰত মাহঁতে ভাত পানী বনাই আছে, খাই কৰি যামগৈ। বেছি টাইম হোৱা নাই, 7:30মান হৈছে আৰু 8টামান বজাত আমি ৰিটাৰ্ণ হ'ব পাৰিম আৰু যামগৈ। আৰু ঘৰলৈ আহি আজি বহুত বেছি ভাল লাগিলে আৰু মানুহজনৰ লগত এনেকৈ বন্ধ পালে ঘৰলৈ বুলি এবাৰ আহোঁ। কিন্তু আহোঁতে ৰাস্তাত ইমানেই বেছি বতাহ নহয়, মানে কি একদম গাড়ীখন আহিব পৰা নাই, আমি ৰৈ আহিছোঁ, বহুত বেছি বতাহ। আৰু মোৰ চেনেলৰ যোনসকল নতুন আহিছে, মোৰ ভিডিঅ'বোৰ চাই থাকে ন, তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টাটো বজাই দিব, যাতে সকলোবোৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আহি থাকে, সকলোবোৰ আপোনালোকে পাই থাকে। তো ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে আৰু ঘৰলৈ গৈ এতিয়া আৰু ভিডিঅ' কৰা নহ'ব আৰু ভিডিঅ'টো আজি সৰুকৈ কৰি থুলমূল কৰি থৈ দিলোঁ বোলো আপোনালোকৰ মাজলৈ দি দিওঁ ভিডিঅ'টো। আৰু ভাল লাগিলে যদি লাইক কৰিব আৰু বাকীখিনিতো আপোনালোকে জানেই। আৰু ঘৰলৈ আহোঁতে মাহঁতৰো ভাল লাগিলে আৰু মোৰো মনটো ভাল লাগিল। প্ৰত্যেকজনী ছোৱালীয়ে হয় চাগে নিজৰ ঘৰখনলৈ গ'লে কেতিয়াবা বহুত বেছি ভাল লাগি থাকে, এক্সাইটমেণ্ট হৈ থাকে। আৰু সিটো আৰু ঘৰৰ ওচৰ পাইছোঁহি আৰু দক্ষিণপাটত মেলা হৈ আছিলে, কিন্তু চাবলৈ কাৰণে বতৰটো বেয়া কাৰণে গুচি আহিলোঁ, চাব নাপালোঁ। আৰু এয়া ঘৰ আহি আগতীয়াকৈ মানে কি বিচনাখন ঠিক কৰি লৈছোঁ। আৰু আজিলৈ বাই, আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আৰু আশা কৰিছোঁ মোৰ এই সৰু ভিডিঅ'টোত সকলোৱে মৰম দিব।